ভোগেশ্বৰ বৰ্তাক ইয়ালৈ আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আপুনি পিন্ধি আহক একো নহয়। অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী অসমৰ হিয়াৰ মধু ওচৰলৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এই মূল অনুষ্ঠানৰ আমঠুৰ আটাইতকৈ প্ৰিয় বৃক্ষ নাহৰৰ বৃক্ষৰোপণ হ'ব। আমাৰ মাজত শিৱসাগৰৰ বিশিষ্ট নাগৰিক ৰূপম কাকতিদেৱ জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জয় জুবিন গাৰ্গ, জয় জুবিন দা, জয় জুবিন গাৰ্গ, জয় জুবিন দা, জয় জুবিন গাৰ্গ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰা হৈছে। বিপুল চেতিয়া ফুকন তেখেতৰ বক্তব্যৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। মই আমাৰ উদ্যোক্তাসকলক, আমাৰ বিশিষ্ট নাগৰিকক বাকী সকলো ৰাইজ অকণমান তললৈ নামি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাকী সকলোখিনি আঁতৰি আমি অকল বিশিষ্ট নাগৰিকসকলক ইয়াত বহিবলৈ দিলে বেছিকৈ ভাল হ'ব। মই মহাদেৱ পাত্ৰী ছাৰক এতিয়া তেখেতৰ যে আমি যাক যাক নিমন্ত্ৰণ কৰিছিলোঁ এনে কোনো এজন বাকী নাই যি ইয়ালৈ অহা নাই। জুবিন দা শিৱসাগৰৰ বিশিষ্ট নাগৰিক সকলো ওলাই আহিছে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। মোৰ শিক্ষাগুৰু যিসকলে কটন কলেজত পঢ়ি আহিছে সকলোৰে অতি প্ৰিয়, অতি শ্ৰদ্ধেয় শিক্ষাগুৰু মহাদেৱ উদ্বোধনী ভাষণ দিব আৰু তাৰ পাছতেই আমাৰ চিফ গেষ্ট তেখেতসকলে বক্তব্য আগবঢ়াব। চাৰিটামান বজাত আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গ চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা গুচি গ'ল। তেখেতৰ যিখিনি সৃষ্টি নিমন্ত্ৰণ কৰি আপোনালোকৰ লগত আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলিত ভাগ ল'বলৈ নিমন্ত্ৰণ কৰাৰ কাৰ্যৰ সুকল্পনা বুলি ঘোষণা কৰিলোঁ। অতিথিৰূপে নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ শিৱ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া তেখেতক আমি এই অনুষ্ঠানৰ মুখ্য অতিথি কৰিছিলোঁ। জুবিনদাৰ